কবিতাৰ শিৰোনাম মোৰ বাবা এতিয়া ডাঙৰ হ'ল। কবি আৰু আবৃত্তিকাৰ নীলাঞ্জনা শৰ্মা বৰুৱা। মোৰ বাবা এতিয়া ডাঙৰ হ'ল, সেয়ে তাৰ জীৱনত মোৰ প্ৰয়োজনবোৰো শেষ হ'ল। আগতে একেখন কাঁহীতে মোৰ হাতেৰে ভাত খালেহে পেট ভৰা বাবাটো এতিয়া নিজে ভাত খাব পৰাকৈ ডাঙৰ হ'ল। মোৰ বুকুত মোক গুজি সাধু শুনি নুশুলে টোপনি নহা বাবাটো এতিয়া অকলে শুব পৰা হ'ল। তাৰ বাবে মই এতিয়া লৰালৰিকৈ পাকঘৰ সামৰি উধাটো খাই বিচনালৈ আহিব লগা নহয়, কাৰণ সি এতিয়া ডাঙৰ হ'ল। তাৰ জীৱনত মোৰ প্ৰয়োজনবোৰো শেষ হ'ল। সৰুতে মোৰ আঁচলত ধৰি অনবৰতে মা কৈ থকা বাবাটোৱে এতিয়া মোৰ কাষেই নচপা হ'ল। সৰুতে সি পোৱা সামান্য আঘাততে মোৰ মৰম বিচাৰি হাবাতৰি খোৱা বাবাটোৱে এতিয়া তাৰ কোনো সমস্যাৰে মোক একোৱে উমান নিদিয়া হ'ল। মই যে পুৰণি দিনৰ মানুহ, সেয়ে মই বুজি নাপাম বুলিয়ে কিজানি সি একো কথাতে মোক ভাগে নিদিয়া হ'ল। মোৰ গোন্ধ লৈ ভাল পোৱা বাবাটোৱে এতিয়া মোক ঘিণ কৰি মোৰ পৰা দূৰত্বত থকা হ'ল। সি এতিয়া ডাঙৰ হ'ল যে, সেয়ে তাৰ জীৱনত মোৰ প্ৰয়োজনবোৰ শেষ হ'ল। সেয়ে এতিয়া মই এলাগী হ'লো। বাবা আগৰ দৰে কাহানিও বুকুত লৈ শুব নোৱাৰিম বুলি জানিয়ে দীঘলকৈ গাৰু এটা বনাই ললো। তাক বুকুত লৈ নুশুলে টোপনি নাহে যে, সেয়ে গাৰুটোকে বুকুত সাৱটি শুবলৈ অভ্যাস কৰিছো। মই তোমাক একো দিগদাৰি নিদিওঁ বাবা, মোক তুমি বৃদ্ধাশ্ৰমত অকলে এৰি নাহিবা। তোমাৰ গাৰ কোণটো আঁতৰৰ পৰা লৈ লৈ মোক জীয়াই থাকিবলৈ দিয়া। এতিয়া তোমাৰ কোমল ওঠৰ চুমাবোৰ নাপালো একো কথা নাই, কিন্তু মোক টানকৈ কথা কৈ বুকুৰ সেই পুৰণি বিষটো আৰু নবঢ়াবা। এতিয়া তোমালৈ মোৰ চিন্তা নাই জানা, তুমি ডাঙৰ হলা যে, সেয়ে এতিয়া মই শান্তিৰে মৰিব পাৰো বাবা। মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছো তোমাক। তুমি সদায় কুশলে থাকা।